মই দিহিং পাটকাই কৈছোঁ। অসমৰ ডিব্ৰুগড় তিনিচুকীয়াকে ধৰি অৰুণাচল প্ৰদেশলৈকে বিস্তৃত এখন বৰ্ষাৰণ্য। পূবৰ আমাজন বুলি কয় মোক। 2004 চনত স্বীকৃতি পাইছোঁ অভয়াৰণ্যৰূপে। মোৰ কোলাতে ভিন্ন পৰিভ্ৰমী চৰাই আৰু জীৱ-জন্তুৱে বিচৰণ কৰে। বনৰীয়া হাতীৰ মুক্ত বিচৰণথলী মই। এলিফেণ্ট কৰিডৰ ৰূপেও জনাজাত। কিন্তু আজি মই ধ্বংসৰ দিশে গতি কৰিছোঁ। অৰ্থ আৰু ভৌতিক লোভৰ বাবে জানো মোক বলি দিয়াটো গ্ৰহণযোগ্য? মোৰ আশ্ৰয়তে থকা জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনি, পাহাৰ কাটি তহিলং কৰা কয়লা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দৃষ্টি কেৱল মোৰ ওপৰত। সিহঁত আশ্ৰয়হীন হ'লে বাৰু ক'ত যাব? খাদ্যৰ সন্ধানত সিহঁতে ওলাই যাব লগা হ'ব। নিজৰ আপোনজনক হেৰুৱাব, আশ্ৰয়স্থান হেৰুৱাব। সিহঁতৰো একোটা মন আছে। সিহঁতো সম্পূৰ্ণ ভাগি পৰিব। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সৃষ্টি হ'ব। বিভিন্ন অনুষ্ঠানবোৰত বন্যপ্ৰাণী সংৰক্ষণক লৈ ডাঙৰ ডাঙৰ ভাষণ দি অহা অসমৰ জনপ্ৰতিনিধি আজি নিমাত হ'লে নহ'ব। যোৱা এপ্ৰিলৰ 7 তাৰিখে NBWL অৰ্থাৎ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ এটা কমিটিয়ে আলোচনা কৰি এটি সিদ্ধান্ত গ্ৰহণ কৰি অনুমতি দিয়ে যে নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডক মোৰ প্ৰায় 98 হেক্টৰ মাটি কয়লা খননৰ বাবে দিয়া হ'ব, যিটোৱে মোৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তত সকলো শিক্ষিত যুৱ সমাজ আৰু প্ৰকৃতিপ্ৰেমী সমাজে বিৰোধিতা কৰিছে মোৰ প্ৰতিৰক্ষাৰ বাবে। কাৰণ তেওঁলোকে জানে এই খনন কাৰ্যৰ পৰা হ'ব লগা বিনষ্টৰ কথা। কাৰণ তেওঁলোকে জানে দেশৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণ কিমান দৰকাৰী। সকলোৱে যাতে মোৰ এই সেউজী ধৰণীখন জীয়াই ৰখাত মাত মাতে। আপোনালোক সকলোৰে এটা এটা সৰু পদক্ষেপে মোক ৰক্ষা কৰিব। মোৰ ল'ৰা-ছোৱালীবোৰ মোৰ পৰা আঁতৰ নকৰিব। মোৰ সকলোবোৰ শেষ কৰি নেপেলাব। মই জানো মানুহ জীৱ শ্ৰেষ্ঠ। তথাপিও এনে অন্যায় কিয়? এবাৰ নিজৰ বিবেক জগাই তোলক। মোৰ অবিহনেতো জীৱকুল অস্তিত্বহীন। মোৰ অবিহনে সৃষ্টি হ'ব এক বিধ্বংসী পৰিস্থিতি। কিন্তু মোৰ ওপৰতেই এই অত্যাচাৰ কিয়? এবাৰ অনুভৱ কৰক আপোনজনক হেৰুৱাৰ বেদনা কিমান। নিজেই নিজৰ ধ্বংসলীলা চোৱাৰ বেদনা কিমান।